ৰাস্তাত আমাৰ টেঙাবিল মাজতে আছে দলং ভাঙা। সেইটো দলংটো এতিয়ালৈকে বনোৱা নাই। আমি বনালেহে আমি অহা যোৱা কৰি পাৰিম। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। এইবাৰে আমাৰ দলংটো নবনালে আমি একেবাৰে ভোটত বন্ধ কৰিম। আগতে বনাই দিব লাগে, তেতিয়া আমি ভোটটো গোটেই আমাৰ টেঙাবিল গাঁৱত মানুহ ভোট দিব পাৰিম। নমস্কাৰ, মই টেঙাবিলৰ বাসিন্দা। গতিকে আমাৰ বৰবিলৰ পৰা টেঙাবিল হৈখিনি তাৰাজুলিলৈকে যোৱা এখন ৰঙা নদীৰ দলং আছে। সেই দলংখন মানে আমাৰ আজি ভাঙি গৈছে। গতিকে আজি ভাঙি গৈছে। গতিকে এই বাৰিষা বতৰত ভাঙি যোৱাৰ স্বত্তেও মানে আমাৰ অহা যোৱা কৰিবলৈ আৰু লগতে আমাৰ ষ্টুডেণ্টসকলে তেওঁলোকে মানে স্কুলত যাবলৈ বহুতো অসুবিধা পাই আছে। গতিকে আমি ইমান অৱগত কৰি থাকোঁ, কিন্তু আমাৰ এনেই বিপদজনক যে আজি আমি বহুদিন মানে ভোট দি আহিছোঁ, কিন্তু ভোট দিয়াৰ স্বত্তেও আজিলৈকে আমাৰ এই পশ্চিম টেঙাবিল গাঁওখনত কোনো এটা মানে সা সুবিধা হোৱা নাই। আমাৰ বা অভাৱ অভিযোগসমূহ একো এটা মানে আমাক চৰকাৰে কৰি দিয়া নাই। গতিকে আজি আমাৰ এই 2026 চনৰ আগতেই যদি আমাৰ এই সমস্যাসমূহ বা এই ৰাস্তা পদূলি বা এই দলংখন যদি নিৰ্মাণ কৰি নিদিয়ে, তেতিয়া আগন্তুক ইলেকশ্যনত কিন্তু আমাৰ সমূহ ৰাইজে আমাৰ টেঙাবিলৰ গাঁৱৰ বা আমাৰ বৰবিলৰ গাঁৱৰ কিছুমান ৰাইজে যাতে আমি ভোট মানে নিদিয়াৰ মানে সিদ্ধান্ত লোৱা হ'ব আৰু। গতিকে মানে এই আজিৰ তাৰিখত এইটোকে সুকীয়াই দিছোঁ যে আমাৰ সন্মানীয় বিধায়কসকলে তেওঁলোকে যদি লক্ষ্য ৰাখি আমাৰ এই 2026 আগে আমাৰ এই দলংখন বা আমাৰ এই গাঁৱৰ ৰাস্তাখন মানে সুবিধা যদি নকৰি দিয়ে, তেতিয়া আগন্তুক 2026 চনত কিন্তু আমি ভোট নিদিয়াৰ আমি পদক্ষেপ এইটো খাটাং কৰি ল'ম বুলিখিনি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ। কোনটো সমষ্টি পৰে এইটো? আমাৰ সমষ্টি এতিয়া বৰ্তমান আমাৰ আগতে আছিলে চতিয়া সমষ্টি। গতিকে আমাৰ এই যোৱা কিমান তাৰিখৰ পৰা আমাৰ বৰ্তমান এতিয়া ঢেকীয়াজুলি সমষ্টি হৈ আছে। গতিকে আমাৰ ঢেকীয়াজুলি বিধায়ক ডাঙৰীয়াই যদি চিন্তা চৰ্চা কৰি আমাৰ এই 2026 চনৰ আগতে যদি এই দলংখন নিৰ্মাণ কৰি দিলে বেছি ভাল হয় বুলিখিনি আমাৰ অনুৰোধ আছে। গতিকে